নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি ডাঙৰ মঙ্গলবাৰ, বছৰৰ প্ৰথমটি মঙ্গলবাৰ। কৰক এই কাম, সকলো মনোকামনা পূৰ্ণ হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, সপ্তাহৰ প্ৰতিটো দিনতে এজন নহয় এজন দেৱতাৰ পূজা কৰা হৈ থাকে। হিন্দু শাস্ত্ৰৰ মতে বিশেষ দিনটিত যদি বিশেষ দেৱতাক পূজা কৰা হয় তেন্তে সুফল নিশ্চয় পোৱা যায়। মঙ্গলবাৰ দিনটি হৈছে হনুমানজীক পূজা কৰাৰ দিন। এই দিনটিত হনুমানজীক পূজা কৰিলে পাৰিবাৰিক শান্তি আহে আৰু ঘৰখনত অশুভ শক্তিৰ প্ৰৱেশ কোনোদিন নঘটে আৰু অনেক উপকাৰ লাভ কৰিব পৰা যায়। হনুমানজীৰ পূজা একাধিক ক্ৰমে কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। অৰ্থনৈতিক দিশত দুখ কমে আৰু যিকোনো মনৰ ইচ্ছা পূৰণ হয়। প্ৰত্যেক মঙ্গলবাৰে হনুমানজীক পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হ'বলৈ বেছি সময় নালাগে। এইটো মনা হয় যে হনুমানজীক দৃঢ় বিশ্বাসেৰে পূজা কৰিলে মনে বিচৰা ধৰণে চাকৰি আদি পোৱাৰো সম্ভাৱনা থাকে। সেয়েহে আজি নতুন বছৰৰ প্ৰথমটি মঙ্গলবাৰ, এই মঙ্গলবাৰ দিনটিত হনুমানজীৰ ওচৰত এই কামটি কৰিলে বা এই মন্ত্ৰটি উচ্চাৰণ কৰিলে হনুমানজী অত্যন্ত সন্তুষ্ট হয়। আজি সন্ধিয়া স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি হনুমানজীৰ ওচৰত এটি শুদ্ধ সৰিয়হৰ প্ৰদীপ বা ঘিউ প্ৰদীপ প্ৰজ্বলিত কৰিব আৰু গোটেই হনুমান চল্লিচাখন পাঠ কৰিব নোৱাৰিলেও এই 5টি শ্লোক উচ্চাৰণ কৰিব পাৰিলেও হনুমানজীৰ অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। এই শ্লোক কেইটা হৈছে: 1 নম্বৰতে ৰামদূত অতুলিত বলধামা অঞ্জনী পুত্ৰ পৱন সুতনামা। হনুমান পূজাৰ সময়ত এই মন্ত্ৰ উচ্চাৰণ কৰিলে আপুনি সমস্ত ৰকমৰ শাৰীৰিক ও মানসিক যন্ত্ৰণাৰ পৰা মুক্তি পোৱা যায়। 2 নম্বৰতে মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কে সংগী। এই মন্ত্ৰ উচ্চাৰণ কৰিলে জ্ঞান আৰু বুদ্ধিৰ অধিকাৰী হয়। 3 নম্বৰতে বিধৱান গুণী অতি চাতুৰ ৰাম কাজ কৰিবেকো আতুৰ। এই মন্ত্ৰ উচ্চাৰণ কৰিলে জ্ঞান আৰু সমৃদ্ধি বৃদ্ধি হয়। 4 নম্বৰতে ভীম ৰূপ ধৰি অসুৰ সংহাৰে ৰামচন্দ্ৰকে কাজ সংবাৰে। এই মন্ত্ৰ উচ্চাৰণ কৰিলে শত্ৰুৰ পৰা মুক্তি পোৱা যায়। 5 নম্বৰতে লাই সঞ্জীৱন লক্ষ্মণ জীয়াই শ্ৰী ৰঘুবীৰ হৰষি উৰলাই। এই মন্ত্ৰ উচ্চাৰণ কৰিলে ৰোগ ব্যাধিৰ পৰা মুক্তি পাব আৰু সুফল অৱশ্যেই লাভ কৰিব।